জুতিকা সন্দিকৈ তাৰপাছতে সত্যনাৰায়ণ সন্দিকৈ মই নিজে কৃষ্ণ তাৰপিছত নৰনাৰায়ণ সন্দিকৈ লক্ষী সন্দিকৈ মই বিধৱা হৈ আছোঁ আচ্ছা আমি তাৰ পাছতে ধৰ্মনাৰায়ণ সন্দিকৈ বংশৰ সম্পৰ্কে ক'বলৈ গৈ আছোঁ তেওঁৰ দুটি সন্তান পুত্ৰৰ নাম ঋতুৰাজ সন্দিকৈ তেওঁ বৰ্তমান অনুপস্থিত ঋতুৰঞ্জন সন্দিকৈ আছে ঋতুৰঞ্জনে লিখা আছে ঋতুৰঞ্জন সন্দিকৈ তেওঁ অনুপস্থিত আমাৰ কন্যা জীয়ৰী আছে বৰ্তমান ৰশ্মিৰেখা সন্দিকৈ আমি মাজনী বুলি কওঁ অঁ এতিয়া এই ডাঙৰ এটা আমাক সেইকাৰণে কৈছোঁ অলপ বোলে এই নামটো আমি নাপালোঁ কাৰণে লিখিব নাজানিলোঁ আচলতে নামটো তেখেতৰ নামটো কৈ দিব লাগে কৈ দিলে আমি একো তেখেত হা দেৱাংকু অঁ জোঁৱাইও আমাৰ উপস্থিত আছে দেৱাংক বৰুৱা তেওঁ অকণমান থিয় হৈ দিলে সকলোৱে ডাঙৰকৈ মাৰচোন একেবাৰে ডাঙৰকৈ মাৰচোন প্ৰথম আহিছে যে ধোঁৱাটো পাওক অকণমান আচ্ছা আচ্ছা তাৰপাছতে সত্যনাৰায়ণ সন্দিকৈ এপলৰঞ্জন সন্দিকৈ অকণমান মাজলৈ ওলাই দিয়া অকণমান আগবাঢ়ি দিবা দীপা নাথ সন্দিকৈ তন্ময় প্ৰতিম সন্দিকৈ বিনীতা গগৈ সন্দিকৈ আচ্ছা এই মাজনী নাতিটোৰ নাম কি আছিলে হা আৰৱ বৰুৱা তাৰমানে আমাৰ জ্যেষ্ঠ ভাতৃ জ্যেষ্ঠ হেৰিয়ৰ পুতেক আছে তেওঁ বৰ্তমান ইয়াতে আছে দেখুওৱা না ল'ৰাটো দাঙি দেখুওৱা না দেখুওৱা না সিফালে নমস্কাৰ কৈ দিয়া নমস্কাৰ ঠিক আছে নামটো কৈ দিয়া আচ্ছা ইয়াৰ পাছতে তন্ময় আৰু বিনীতাৰ এটি পুত্ৰ আছে আমি তেওঁকো পৰিচয় কৰাই দিবলৈ বিচাৰিছোঁ ন এইফালে আহা তুমি আহা ন এইফালে এইফালে আহা নমস্কাৰ ইফালে পৰা ইফালে মোক নমস্কাৰ বুলি কোৱা নেক্সট তাৰপিছত নৰনাৰায়ণ আৰু লক্ষীৰ আমি চিনাকি কৰিব বিচাৰিছোঁ চুমি সন্দিকৈ অকণমান ওলাই দিয়ে আমাৰ জোঁৱাই আহিছে নহয় ন আছে জোঁৱাই যতীন সন্দিকৈ তাৰপাছতে ৰিমজিম সন্দিকৈ সিহঁতৰ ল'ৰা এটা আছে এইটো কৈ দিয়ক তপন সন্দিকৈ তপন সন্দিকৈ নহয় আচলতে তপন আচলতে নামটো উপাধিটো নাপাওঁ তপন অঁ তপন নাথ আচ্ছা আমাৰ চুমিৰ আৰু এটি নাতি আছে নাতি চিনাকি কৰি দিব নামটো কি আছিলে হা সুশাং সন্দিকৈ হ'ব আমি দুখেৰে জনাবলগীয়া হৈছে যে আমাৰ মাজৰ পৰা আমাৰ সন্দিকৈ নৰনাৰায়ণ সন্দিকৈদেৱৰ পুত্ৰ শ্ৰী সঞ্জয় সন্দিকৈ তেওঁ বৰ্তমান আমাৰ মাজত নাই যদিওবা তেওঁৰ নামটো নল'লে আমাৰ অলপ ভুল কৰা হ'ব বুলি আমি সকলোকে জনাইছোঁ যে তেওঁৰ প্ৰতি আমি সকলোৱে এটা শ্ৰদ্ধা নিবেদন কৰি সকলোৱে প্ৰাৰ্থনা এভাগ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবৰ কাৰণে সকলোকে হাতযোৰ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ